নমস্কাৰ, মোৰ অন্য এটা কাটিং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাপোৰযোৰ চাওকচোন কেনেকুৱা ধুনীয়া মেখেলা চাদৰযোৰ। হেল্ল' এভৰিৱান, আজি এযোৰ কাপোৰ চিলাব লৈছোঁ। কাপোৰযোৰ হৈছে বদৰপুৰৰ এগৰাকী কইনাৰ আৰু কাপোৰযোৰ চাওক খুব ধুনীয়া হয়, গোটেই গাতে ধুনীয়াকৈ কাম কৰা আছে। চিলোৱাই শেষ হোৱাৰ পিছত আপোনালোকক দেখাম। চাদৰখনত যেনেকৈ গোটেই চাদৰখনতে কাম কৰা আছে, মেখেলাখনতো ঠিক তেনেদৰে এনেকৈ ধুনীয়াকৈ কাম কৰা আছে। প্ৰথমে এই চাদৰখনত লাগি থকা পাৰখিনি ছেপাৰেট কৰি কাটি উলিয়াই ল'ম। মেখেলা চাদৰ এযোৰ কেনেকৈ সম্পূৰ্ণকৈ কাটি পিনে চিলোৱা হয় এই ভিডিঅ'টোত তাকেই দেখুৱাম মই। আশা কৰিছোঁ শেষলৈকে চাব আৰু বুজি পাব। এই আটাইখিনি পতি এনেদৰে কাটি ল'লোঁ। এতিয়া প্ৰথমে ছাইডৰ এই পাৰ দুটা এনেদৰে চিলাই লৈছোঁ। কাটি লোৱা চাদৰৰ পতিখিনি এতিয়া এইদৰে দুডাল দুডাল কৰি জইন কৰি ল'ম। এটা ছাইডৰ কাৰণে 3ডাল, আনটো ছাইডৰ কাৰণে 3ডাল, এইদৰে প্ৰথমতে জইন কৰি ল'ম। এইটো ফাল হৈছে উল্টা ফাল আৰু এইফালে হৈছে চিধা। দুইটা ছাইডৰৰ প্ৰতি আমি প্ৰথমতে দুইফালে চিধাকৈ ল'ম আৰু ওপৰলৈ উল্টা হোৱাকৈ চিলাই ল'ম। এয়া চাওক, এইটো উল্টা ফালৰ পৰা চিলালে এইফালৰ পৰা এয়া চিধা হৈ যাব। এয়া দেখিলেনে? চাদৰখনত থকা এই 3ডাল আঁচ, এই 3ডাল আঁচ আমি এৰি পিনে তাৰপিছত 4 নম্বৰ আঁচডালত চিলাব লাগিব আৰু পতিখনৰ এই ছাইড দুটা এই ধৰণে এনেকৈ মুকুতাই ল'ব লাগিব। চাওক এনেকৈ চাদৰখনৰ প্ৰথমতে এটা পাৰ এটা ছাইডে চিলাই লোৱা হয়, তাৰপিছতহে আনটো ছাইড চিলোৱা হয়। এয়া চাওক, এটা ছাইডে চিলোৱা হৈ গ'লগৈ। এতিয়া আমি চাদৰখনৰ যিটো আগ আছিলে এইটো এনেকৈ ফ'ল্ড কৰি সোমাই লৈছোঁ। তাৰপিছত এতিয়া এইফালে ছাইডৰ চিলাইটো এনেকৈ মাৰি যাম। চাওক ইমানখিনিলৈকে চিলোৱা হ'ল। এতিয়া এইখিনি কাটি লৈছিলোঁ যে এইখিনি ফ'ল্ড কৰি পিনে এনেকৈ চিলাই দিম। এতিয়া এখন হৈছে মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিচ। এতিয়া মেখেলাৰ পৰা আমি ব্লাউজৰ পিচটো ছেপাৰেটকৈ কাটি ল'ম। কইনাগৰাকীয়ে মোক ব্লাউজটো ফুল স্লিভছ দিব কৈছে। যিহেতু এই চাওক ব্লাউজৰ পিচটো বেছি ডাঙৰ নাইকিয়া, গতিকে মোক বহুতে সুধি থাকে ব্লাউজৰ পিচৰ পৰা ফুল স্লিভ দিব হ'লে কি কৰিব লাগে। তাৰ লগত মেচিং হোৱাকৈ এয়া এক্সট্ৰা কাপোৰ মই কিনি আনি দিব ক'লোঁ, তেওঁলোকে কিনি আনি দিলে। আৰু কিছুমানে হয়তো মোকো নিজে লৈ আহিব কয়। এতিয়া এক্সট্ৰা যিটো ফেব্ৰিক তাৰ লগত মিলাকৈ আনিছোঁ সেইটো মই ভিতৰৰ ফালে বডিটোত দিম আৰু ইয়াৰ পৰা যিটো পতি আছে এইটো মই লং স্লিভছটোত হাতত এইটো পৰাকৈ দিম। ব্লাউজৰ পিচটো এনেকৈ কাটি ল'ম। এতিয়া প্ৰথমতে কাপোৰ মই চিলোৱাৰ আগতে এই চাওক এইদৰে হুকুত মুকুত হৈ থাকে, গতিকে মই প্ৰথমতে প্ৰেছ কৰি লওঁ আৰু মই লাইলিনখনতো এনেকৈ প্ৰেছ কৰি লওঁ, কাৰণ এয়া দেখিছেনে হুকুত মুকুত হৈ থাকিলে কাপোৰটো কাটি দিলে বেকা বেকি হৈ যায়। কাপোৰ চিলোৱাৰ আগতে সদায় এইদৰে প্ৰেছ কৰি পিনে সমান কৰি ল'বলগীয়া হয়, কাৰণ কাপোৰবোৰ কোচ খাই থাকে, জাপত থাকে। এয়া দেখিছেনে কিমান কোচ খাই আছে। কাপোৰ এযোৰ পাৰফেক্টকৈ চিলাবলৈ বহুতখিনি বস্তু মিলাবলগীয়া হয়। বহুতে ভাবে যে এনেই কাটিলে চিলাই দিলে, তেনেকুৱা নহয়। আচলতে পাৰফেক্টকৈ চিলাব হ'লে আটাইখিনি বস্তু ভালকৈ কৰিব লাগিব। এতিয়া মেখেলাত লগাবৰ কাৰণে কাপোৰটো প্ৰথমতে মই লাইলিনৰ কাপোৰটো কাটি লৈছোঁ। মই মেখেলাত সদায় কাপোৰ লগাওঁ, বহলকৈ লগাওঁ, ফলছ নলগাওঁ, নহ'লে চেলটেণ্ডত লাগি পিনে এৰাই যায়। এবাৰেই কৰা হয় যিহেতু এইবিলাক কাম, সেইটো কাৰণে মই এনেকৈ কাপোৰ লগাওঁ, মিটাৰ কাপোৰ কিনি আনো ব্লাউজৰ কাপোৰৰ লগত একেলগে। এতিয়া প্ৰথমতে মই মেখেলাৰ কাৰণে তলৰ কাপোৰটো কাটি ল'ম। মই মেখেলাখনৰ যিমানখিনি বহল আছে সিমানখিনি জোখ লৈ লৈছোঁ। যেনেকৈ এতিয়া মই চিলাব লোৱা মেখেলাখন 38 আছে, মই 39ত কাপোৰখন কাটি লৈছোঁ, যিহেতু চিলাওঁতে মিলোতে 1 ইঞ্চি সোমাব। এয়া চাওক মেখেলা কাপোৰখন উলিয়াই ল'লোঁ বেলেগকৈ। এতিয়া আমি ব্লাউজৰ লাইলিনটো কাটিবৰ কাৰণে এই ধৰণে মেজাৰমেণ্ট কৰি ল'লোঁ। এতিয়া এই ব্লাউজৰ লাইলিনটো কাটি ল'ম। এয়া বেক চাইডটো কাটি ল'লোঁ। এতিয়া ব্লাউজটোৰ ফ্ৰণ্ট পাৰ্টটোৰ কাৰণে এইদৰে মেজাৰমেণ্ট কৰি লৈছোঁ, যিহেতু ব্লাউজটো ব্ৰাকাট হয়। এয়া দুখন হৈ গ'ল। এয়া চাওক আটাইখিনি পাৰ্ট কাটি ল'লোঁ এনেকৈ। এয়া পাৰ্ট কৰি কাটি লোৱা লাইনিনৰ পিচবিলাক প্ৰথমতে এই মেইন ফেব্ৰিকৰ লগত চিলাই ল'ম, তাৰপিছতে আমি তাৰ কাষে কাষে চিলাই যাম। এয়া চাওক হাতটো কাটিব লৈছোঁ। এইটো হাতটো ইমান বেছি ফুল দিছে, ইয়াত বডিটোৰ কাৰণে একো কাপোৰ নাইকিয়া, কাপোৰ নাবাচিব, সেইটো কাৰণে ইয়াত এক্সট্ৰা কাপোৰ প্ৰয়োজন হয়। এতিয়া কাপোৰখন উল্টাকৈ চিলাই ল'লোঁ। এতিয়া চিধা কৰি পিনে চিলাম। এয়া চাওক আটাইখিনি পাৰ্টছ মেইন ফেব্ৰিকখনৰ লগত এনেকৈ চিলাই ল'লোঁ। এতিয়া এখন এখনকৈ কাটি পিনে জইন কৰি যাম। এয়া এইখন হৈছে লাইলিন আৰু এইখন হৈছে মেইন ফেব্ৰিক। এতিয়া এনেকৈ কাটি যাম। এয়া এনেকৈ এতিয়া জইন কৰি ল'ম।
দুইটা পাৰ্টৰে উল্টাকৈ ল'ব লাগিব, তেতিয়াহে আমি চিলাই কৰিলে চিধা চিলাইটো দেখা নাযাব। এইখিনিলৈকে জইন কৰা হৈ গ'ল, এয়া চাওক। এতিয়া ইয়াৰ তলৰ প্লেটকেইটা জইন কৰিম, এইকেইটা। এখন লাইলিনখন তলত দিম আৰু এখন ওপৰত দিম। এয়া চাওক, এতিয়া ফ্ৰণ্ট ছাইডটো আৰু বেক ছাইডটো প্ৰথমতে চিধাকৈ চিলাম, তাৰপিছতহে উল্টাকৈ চিলাম, তেতিয়া এই আঁহবিলাক ওলাই নাথাকে। চিধাকৈ চিলাই ল'লোঁ, এতিয়া উল্টাকৈ চিলাম, এতিয়া এই আঁহবিলাক ভিতৰৰ ফালে ওলাই নাথাকে। ব্লাউজ চিলাই আছোঁ, টাইম হৈছে চাওক 2:30। এতিয়া আমি মেখেলাত কাপোৰ লগাব লৈছোঁ। মেখেলাত কাপোৰ লগাবৰ কাৰণে প্ৰথমতে কাপোৰখনৰ ছাইডকেইটা জইন কৰি ল'লোঁ, দুখন আছিলে। তাৰপিছত এতিয়া মেখেলাখনৰ প্ৰথমতে এই দুটা ছাইড জইন কৰি ল'ম, তাৰপিছতহে কাপোৰ লগাম। এতিয়া মেখেলাত কাপোৰ লগাব লৈছোঁ। মেখেলাত লগোৱা কাপোৰখন উল্টাকৈ লৈছোঁ, এই চিলাইটো এই ওপৰ ফালে, আৰু মেখেলাখন চিধাকৈ লৈ পিনে এতিয়া চিলাই যাম। এতিয়া কাপোৰখনৰ চিলাইটো খুলি নাযাবৰ কাৰণে ইয়াৰ ওপৰত ডবল চিলাই মাৰি দিম। মন কৰিব যাতে এই চিলাইটো লাইলিনৰ কাপোৰখনৰ ওপৰতহে মাৰে, মেখেলাখনৰ কাপোৰৰ ওপৰত নহয়। এতিয়া লাইলিনৰ কাপোৰখন এই ধৰণে উল্টাই দিলে, এয়া চাওক, এই চিলাইটো এয়া ওপৰলৈ হৈ যাব, আৰু ভিতৰৰ চিলাইটো ভিতৰৰ ফালে থাকিব, জইনটো দেখা নাযাব। এতিয়া এনেকৈ আমি এয়া ওপৰলৈ কৰি পিনে চিলাই যাম। এতিয়া দুয়োখন মেখেলাৰ উল্টা ছাইডটো এনেকৈ জইন কৰি ল'ম। এয়া মেখেলাখনৰ কাপোৰ লগোৱা ছাইডটো এয়া চিলাই দিলোঁ। এতিয়া ছাইডৰ দুটা পাৰ এইদৰে চিলাই দিম, উল্টাকৈ প্ৰথমতে চিলাম। এতিয়া মেখেলাৰ জইন হৈ থকা পাৰ্টটো এনেকৈ কাটি লৈছোঁ। এই চাওক, মেখেলাখনৰ ওপৰৰ পাৰ্টটো এনেকৈ ফল্ড কৰি লৈছোঁ, আৰু এতিয়া এনেকৈ কৰি পিনে ধুনীয়াকৈ সমানকৈ চিলাই দিম। এনেধৰণৰ কাটিং ৰিলেটেড ভিডিঅ'বোৰ চাব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া চিলাব লৈছোঁ কাপোৰযোৰৰ লগত মেচিং পটলি। এতিয়া এই ইমানখিনি ফেব্ৰিক এইখিনি বচাই থৈছিলোঁ, এয়া হৈ গ'ল মেইন ফেব্ৰিক উলিয়ালোঁ। তাৰপিছত আৰু এই টুকুৰা লাইলিন এই তলত দি দিম, তেতিয়া পটলিটো অকণমান মানে গপচ হ'ব। আৰু লগত লগাবলৈ এটা লেচ আনিছোঁ, এয়া মণি লগা, এই লেচডাল লগাই দিম। এই কাপোৰযোৰ চিলাই মই আগতীয়াকৈ দি পঠিয়াইছিলোঁ, যিহেতু কইনাগৰাকীৰ 11 জানুৱাৰীত বিয়া আছিলে, গতিকে মোৰ ফালৰ পৰা তাইলৈ কাপোৰযোৰৰ লগত মিলাই এই মেচিং পটলিটো চিলাই দিছিলোঁ, আৰু তেখেতে পটলিটো পাই খুব বেছি হেপ্পী হৈছিলে, আৰু কাপোৰযোৰো পাই খুব বেছি ভাল পাইছিলে। মোৰ ফালৰ পৰা তাইলৈ যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পটলিটো কেনেকৈ চিলালোঁ সেয়া জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যিহেতু একেটা ভিডিঅ'ত গোটেইখিনি দিবলৈ বহুত বেছি দীঘল হৈ যায়গৈ। এয়া চাওক, এয়া ফাইনেলি কমপ্লিট হৈ গ'ল। এইটো টাইম হৈছে চাওক, এয়া গধূলি 4টা। বিয়া এখন আছিলে, তাতো নগ'লোঁ, ভাতো খোৱা নাই। এতিয়া আমাৰ এয়া হৈছে পটলিটোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে কমেণ্ট কৰি আপোনালোকে জনাব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইযোৰ হৈছে ফাইনেল এয়া কাপোৰযোৰ। মোক বহুতে সুধি থাকে যে ফুল স্লিভছৰ কেনেকৈ সম্পূৰ্ণ কৰা, গতিকে মই আজি দেখাই দিলোঁ। এয়া ফুল স্লিভছৰ ব্লাউজৰ কাৰণে মই ভিতৰৰ যিটো বডিটোৰ কাপোৰ সেইটো মই এক্সট্ৰাকৈ কিনাই লওঁ, তেতিয়া ধুনীয়াকৈ ফুল স্লিভছ হয়। ফাইনেলি এয়া কমপ্লিট। এয়া হৈছে চাদৰ, এয়া মেখেলা, এয়া ব্লাউজ, আৰু এয়া মেচিং পটলি। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। থেংক ইউ। আপোনালোকৰ যদি কাৰোবাৰ এনেকৈ গোটেই ছেটটো মেখেলা চাদৰ চিলাবলগীয়া থাকে, তেন্তে মোক জনাব, মই আগতীয়াকৈ দিব, মই ধুনীয়াকৈ চিলাই দিম। কাপোৰযোৰ যিহেতু মই ট্ৰেইনত পঠিয়াব লাগিব, গতিকে ধুনীয়াকৈ পেক কৰি দিছোঁ, তাই যাতে কাপোৰযোৰ ভালকৈ পায়। পিছদিনাখনে কাপোৰযোৰ তাই পালে, আৰু কাপোৰযোৰ পাই খুব বেছি হেপ্পী হয়। উইচিং ইউ এ ভেৰি হেপ্পী মেৰিড লাইফ। থেংক ইউ ফৰ ৱাচিং, বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।